মই দেখিলোঁ যে কংগ্ৰেছৰ 2 দিনৰ কাৰ্যসূচী পিছত বিৰোধী দলৰ বিপি বাঢ়ি গৈছে। সেইকাৰণে আজি বাখংগীত আমি সভা কৰোঁতে লগে লগে বিৰোধী দলবোৰ ওচৰ পাখে আজি তেওঁলোকে সভা কৰিবলৈ বাধ্য হৈ গৈছে। নহ'লে গম পাই গৈছে যে গোটেই আমাৰ ফিল্ডটোৱে ভৰ্তি হৈ যাব য'ত আমি মিটিং কৰি আছোঁ। তো সেইটোৱে প্ৰমাণ যেতিয়া বিৰোধীয়ে যেতিয়া নিজে ভয় কৰিবলৈ আৰম্ভ কৰে তাতকৈ আৰু ডাঙৰ প্ৰমাণ কি লাগে যে কংগ্ৰেছ আগতকৈ আৰু বেছি শক্তিশালী হৈ আছে। তথাপিও বহুত আৰু কৰিবলগীয়া আছে। এইবাৰ মোৰ কোকৰাঝাৰৰ অন্তিম ভ্ৰমণ নহ'ব। কোকৰাঝাৰলৈ আকৌ মই ভৱিষ্যত আহিম। যেহেতু সৰ্বজৰ প্ৰপ'জ যিটো থাৰ্মেল পাৱাৰ প্ৰজেক্ট আপোনালোকৰ প্ৰটেষ্টৰ কাৰণে বা ডিমাণ্ডৰ কাৰণে চৰকাৰে চেঞ্জ কৰিবলৈ বাতিল কৰিবলৈ বাধ্য হৈছে নেকি? স্থানীয় ৰাইজৰ নেতৃত্বৰ লোৱা বাবে আমি স্থানীয় ৰাইজক সহায় কৰিবলৈহে যোৱাকালি তেওঁলোকৰ ওচৰলৈ গ'লোঁ, তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ। নহ'লে বিজেপি দল UPPL চৰকাৰৰ উদ্দেশ্য আছিলে যে স্থানীয় ৰাইজৰ মনোবলটো দুৰ্বল কৰিবলৈ। কিন্তু আমাৰ যোৱা পিছত স্থানীয় ৰাইজে সাহস পালে আৰু বিজেপি আৰু UPPL গম পাই গ'ল যে স্থানীয় ৰাইজৰ লগত কংগ্ৰেছে থিয় দিছে। যাৰ ফলত মুখ্যমন্ত্ৰী যোৱাকালি যিখিনি কথা ক'লে আমি তাৰ ইংগিত এটা পালোঁ যে তেওঁলোকে পিছুৱাই গৈছে। কিন্তু মুখ্যমন্ত্ৰীৰ ওপৰত বিশ্বাস নাই। তেওঁ হাজাৰটা মিছা কথা কোৱা মুখ্যমন্ত্ৰী আজি নিৰ্বাচনৰ আগত এখোজ পিছুৱাই গৈছে। কাইলৈ গৈ যে নিৰ্বাচনৰ পিছত আকৌ 2 খোজ আগুৱাই যাব পাৰে, আকৌ পৰ্বতজোৰাত পুলিচ ফ'ৰ্চ পঠাই আকৌ মাটি দখল কৰিব পাৰে, কোনো ক'ব নোৱাৰে। তো সেইকাৰণে যেতিয়ালৈকে কাগজে কলমেৰে আমি অৰ্ডাৰটো আমি ৰিটেন অৰ্ডাৰটো দেখা নাপাওঁ, মুখ্যমন্ত্ৰীৰ কথাৰ ওপৰত বিশ্বাস কম। ৰাইজে আজি তাৰিখত মুখ্যমন্ত্ৰীৰ কথা ইমান সহজৰে গ্ৰহণ নকৰে। নিৰ্বাচন কেনেকৈ অংশগ্ৰহণ কৰিব কি ভাবিছে? নিৰ্বাচনৰ সময়ত আমি স্থানীয় ৰাইজক ওচৰলৈ গৈ তেওঁলোকৰ বিষয়বোৰ আমি গুৰুত্ব দিছোঁ, তেওঁলোকৰ সমস্যা আমি গুৰুত্ব দিছোঁ। আজি কোকৰাঝাৰৰ কণ্ট্ৰেক্টৰসকলৰ কাম নাই। গোটেইখিনি ঠিকাদাৰ দিছপুৰ আৰু কলিকতাৰ পৰা নিৰ্ধাৰিত, মুখ্যমন্ত্ৰী নিজে নিৰ্ধাৰিত কৰে। থলুৱা কণ্ট্ৰেক্টৰসকলৰ কাম নাই। আজি চিকিৎসাৰ কাম নাই। আজি মানুহবোৰ কোচবিহাৰলৈ যাবলৈ আৰম্ভ কৰিছে। লেকে যি বিভাগৰ দায়িত্ব বহুত বছৰ মুখ্যমন্ত্ৰী নিজে আছিল, স্বাস্থ্য বিভাগ, আজি সেইটো একদম কোকৰাঝাৰত ব্যৰ্থ হৈ গৈছে। এইখিনি কথা আমি ৰাইজক মনত পেলাইছোঁ যে কিদৰে বিজেপিয়ে বিশ্বাসঘাত কৰিছে। আদিবাসী কাউন্সিল, কমতাপুৰ কাউন্সিল কি হ'ল? ভূমি পট্টা দিয়াতকৈ বিজেপিয়ে দুখীয়া মানুহৰ পৰা ভূমি লৈছেহে। কেতিয়াবা মামীয়ে লৈছে, কেতিয়াবা মামায়ে লৈছে, কেতিয়াবা আদানীয়ে লৈছে, কেতিয়াবা আম্বানীয়ে লৈছে। আমাৰ কংগ্ৰেছ চৰকাৰ দিনত আমি ৰাজনৈতিকভাৱে ত্যাগ কৰিলোঁ। চেণ্ট্ৰেলত আমাৰ চৰকাৰ আছিল, ষ্টেটত আমাৰ চৰকাৰ আছিল, কিন্তু আমি ছেক্ৰিফাইচ কৰিলোঁ কংগ্ৰেছ। আৰু স্থানীয় বড়ো নেতৃত্বক আমি সন্মান দিলোঁ, সুবিধা দিলোঁ। স্থানীয় বড়োৰ যে জাতিক আমি আৰু শ্ৰদ্ধা কৰিলোঁ, এয়া হ'ল কংগ্ৰেছ। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্থানীয় বড়োৰ নেতৃত্বক সমাজক সন্মান নকৰে, ৰিম'ট কণ্ট্ৰল যোগেদি চলাবলৈ বিচাৰে। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, আজি দুয়োজনকে ইমান দুৰ্বল কৰি হিমন্ত বিশ্ব শৰ্মা বিচাৰে যে তেওঁ সন্মুখত আঁঠু কাঢ়ি তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰক। এয়া হ'ল বিজেপি দলৰ নীতি। যাৰ লগত হাত মিলাই সেইজনক দুৰ্বল কৰি পেলায়। অগপৰ দল লগত মিত্ৰতা কৰিলে এতিয়া অগপৰ দল 3-4জন মানুহৰ দল। একে অৱস্থা UPPL আৰু BPFও কৰিবলৈ বিচাৰিছে। কংগ্ৰেছে আজি এটা আন্দোলনৰ পৰা জন্ম হৈছে, স্বাধীনতা সংগ্ৰামৰ আন্দোলন। তো যি দল যি অঞ্চলত
নিজৰ জাতি লৈ আন্দোলন হৈছে সেই স্থানীয় মানুহৰ নিজৰ জাতি প্ৰতি আৱেগ নিজৰ মাটি প্ৰতি আৱেগ আমি বুজি পাওঁ আমি সন্মান কৰোঁ তো কংগ্ৰেছে সদায় কাৰ্বি হওক বড়ো হওক ৰাভা হওক মিচিং হওক দেউৰী হওক সোণোৱাল কছাৰী হওক আমি সন্মান কৰোঁ আৰু বিজেপি তেওঁলোকে মাত্ৰ ওৱান নেশ্যন ওৱান পাৰ্টি এই চিন্তাধাৰাত প্ৰত্যেক আঞ্চলিক দলটোক খতম কৰিবলৈ বিচাৰে আজিৰ তাৰিখত প্ৰত্যেক চিটত আমাৰ প্ৰাৰ্থী তালিকা তৈয়াৰ আছে তথাপিও আমি অবজাৰ্ভাৰ পঠাই প্ৰত্যেক অঞ্চলত আমাৰ দলৰ সাংগঠনিক স্থিতি আৰু স্থানীয় ৰাইজৰ মূল সমস্যা জনা পিছতহে আমি সিদ্ধান্ত আমি ল'ম অখিল গগৈ ইনমিচিউৰ পলিটিচিয়ান বুলি কৈছে ইনমিচিউৰ পলিটিচিয়ান বুলি তো ইমিচিয়ৰ পলিটিচিয়ানৰ ইমিচিয়ৰ পাৰ্টিৰ লগত মিত্ৰতা কিয় কৰিবলৈ বিচাৰে তেতিয়া কিয় মিত্ৰতা কিয় কৰিবলৈ বিচাৰে আমি সহজ সৰল চিম্পল যদি আমাৰ সহজ সৰলতা কাবাৰ বাবে ইমিচিয়ৰ তো তেওঁলোকৰ মংগল হওক আমি সহজ সৰল আমি মানুহৰ মাজত থাকিবলৈ বিচাৰোঁ মইতো সদায় মই যোৱাকালি কৈছোঁ তেওঁ কোনদিনা কি কয় মই ক'ব নোৱাৰোঁ ধৰিব নোৱাৰোঁ বিটিচি নিৰ্বাচনত আপোনালোকৰ দলৰ চুক্তি প্ৰদৰ্শন মানে চুক্তি পৰীক্ষা কৰাৰ কাৰণে নিৰ্বাচন কৰিব নে নিৰ্বাচনত জয়যুক্ত হ'বৰ কাৰণে আপোনালোকে চাওক এতিয়া মই কৈছোঁৱে আৰম্ভণিত যে আমাৰ দলৰ স্থিতি চাই তামোলপুৰ এতিয়া বাঘুংগুৰি আমাৰ দলৰ সভা খবৰ পাই এতিয়া বিৰোধী দলৰ বিপি বাঢ়ি গৈছে সেইকাৰণে আজি বিৰোধী দলে সভা আয়োজন কৰিবলৈ আৰম্ভ কৰিছে সেইটোৱে প্ৰমাণ বিৰোধী দলৰ মাজত যে এটা কম্পন সৃষ্টি হৈছে বিপি বাঢ়ি গৈছে সেইটোৱে প্ৰমাণ যে কংগ্ৰেছ দলৰ স্থিতি আগতকৈ আৰু বেছি সক্ৰিয়